কৰ্তব্যৰত সময়ত এগৰাকী আমোলাৰ যুৱতী মহিলা প্ৰীতি জনপ্ৰতিনিধিৰ উপস্থিতিকো আওকাণ কৰি যুৱতীৰ সৈতে ব্যস্ত থাকে আমোলা বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি IAS বিষয়াৰ বিৰুদ্ধে অধ্যক্ষক লিখিত অভিযোগ বিধায়কৰ এইজন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰাজ্যিক মিছন সঞ্চালক ডাক্তৰ সাধনেক সিং এইগৰাকী আমোলাৰ বিৰুদ্ধে নাৰী প্ৰীতি আৰু অভব্য আচৰণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে নিজৰ কাৰ্যালয়ত দিন দুপৰতেই যুৱতী অথবা মহিলা কৰ্মচাৰীৰ সৈতে সময় কটাবলৈ ভাল পোৱা ডাক্তৰ সাধনেক সিঙে কামৰ খাতিৰত কাৰ্যালয়লৈ যোৱা বিধায়ককো কটু কথা ক'বলৈ কেৰেপকে নকৰে बोले नहीं आप बोल के आना चाहिए था ये करके अपॉइंटमेंट लेके आना चाहिए था बोले आप क्या इतना बड़ा आदमी बन गया कि असेंबली से निकाल के आपको अपॉइंटमेंट लेके आऊँ आप तो এতিয়া ক'লে এই যে কেতিয়া হ'ব কি হ'ব তাৰপিছত ইয়ে কৈছে না এইটো আপুনি হেৰিকে আহিব জনাই পেলাই আহিব তাৰপিছত মই তেওঁৰ ইতিহাসটো ওলাওতে মানুহবিলাকে তেওঁৰ এগেইনষ্টত কোৱা ষ্টাৰ্ট কৰিলে তাৰ যিমান মানুহ আছিলে তাৰপিছত মানুহ কেইজনে ক'লে ছাৰ ইমানে কষ্ট দি আছে কোনো মানুহ আহিলে লগ নকৰে তাৰ মৰ্জিমতো ছোৱালীবিলাক আহে এইবিলাক চাকৰিয়াল যিমান আছে ফটো CC কেমেৰাটো ইনকুৱাৰী কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী কৈ আছোঁ চিফ ছেক্ৰেটাৰী কৈ আছোঁ মন্ত্ৰী অতুল বৰাক কৈ আছোঁ তেওঁলোকে এইটো CCTV চালে গম পাব তেওঁ কিমান টাইম ছোৱালীৰ লগত থাকে আৰু কিমান টাইম নিজে ডিউটি কৰে কেৱল এয়াই নহয় নাৰী প্ৰীতিত ব্যস্ত এগৰাকী IAS বিষয়াই নিযুক্তিৰ নামতো সংঘটিত কৰিছে কেলেংকাৰী 84জন মানুহক যেতিয়া চাকৰিৰ পৰা বৰখাস্ত কৰিলে কি বেচিছত কৰিলে একো নাই এই অসমৰ যিবিলাক বেকাৰ ল'ৰাবিলাকে চাকৰি পাইছিলে 84টা মানুহ পেলালে তাৰ মাজৰ পৰা 7টা মানুহক ৰাখিলে এইটো এই 7টা মানুহ কিয় ৰাখিছিলে 5টা ছোৱালী 2টা মোটা মানুহ তাৰপিছতো এই ছোৱালীকেইটা এইকেইটা তাৰ টৰ্চাৰত থাকিব নোৱাৰে চাকৰি ৰিজাইন দি যাব লগা হ'ল কিমান চৰিত্ৰহীন অফিচাৰ সাদেক সিং তেওঁৰ নাজিৰাতো সেইবিলাক কৰি আছে এই 7জন যেতিয়া আকু গ'ল গৈ তাৰ ছোৱালীৰ কামে পালে এতিয়া কৰিলে কি এই চাওক 21 আগষ্টত আকু এডভাৰটাইজ কৰিলে 21 আগষ্টত এডভাৰটাইজ কৰি কি কৰিলে 21 তাৰিখ আকু 11টা বজাত ইণ্টাৰভিউ পাতিলে তে মোক বুজাই দিয়ক এই পজিশ্যনটো তেওঁ ক'ত পালে তেওঁৰ এই নিয়মটো ক'ত পালে গভৰ্ণমেণ্টৰ নিয়মতে এনেকুৱা নাই আৰু তেওঁ যদি চাকৰি দিব লগা হয় ইণ্টাৰভিউ ল'ব লগা হ'লে গোটেই অসমৰ মানুহ আহিব লাগিব এসপ্তাহ মিনিমাম টাইম দিব লাগিব এডভাৰটাইজ কৰিব হ'লে যিমানে আৰ্জেণ্ট হওক 2 দিন টাইম দিব লাগিব এদিন টাইম দিব লাগিব তেওঁ 24 ঘণ্টাৰ ভিতৰত কেনেকুৱা ইণ্টাৰভিউ পাতিলে সোমবাৰে IAS বিষয়াগৰাকীৰ কাৰ্যালয়লৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ পিছত মঙলবাৰে বিধানসভাৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল কৰে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে ইমানৰ পিছতো বিভাগীয় মন্ত্ৰী অতুল বৰাই উভতগুৰে নচা এনে IAS বিষয়াক নিয়ন্ত্ৰণ কৰিব পাৰিবনে তাৰ ওপৰতে নিবদ্ধ সকলোৰে দৃষ্টি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম